এটা আপুনি কি ভাষা জানে এতিয়া ইয়াতো সব মিক্সার আছে না মানুহবিলাকে অসমত থাকিলে অসমীয়াটো জানিব লাগিব না বাবা এইটো কম্পালসৰি মিচিং নাজানে মিচিংটোতো আছে সদায় আপোনাৰ দোকানৰ কাষ্টমাৰ আহে আৰু বড়ো মানুহ কাষ্টমাৰ আহে একো বুজি নাপাওঁ বুজি পাওঁ বড় ভাষা এটামান ইনকাম যাব তাৰপিছত আপোনাৰ এতিয়া আচ্ছা যাবলৈ কিন্তু 5 টকা কোনটো 5 টকা 10 টকা 5টা 10 টকা 5টা 10 টকা এইটো কিমান 10 টকা এইটো 5টা 10 টকা এক আখিত হয় ইমান দাম হৈছে না কলটো নাই আজি হৈছে এনেকা আজি হৈছে অদে এনেকা হোৱা নাই নেকি আচ্ছা আচ্ছা মানে প্ৰথমবাৰ এনেকা আজি প্ৰথমবাৰ মানে কোনো কিনা নাই এতিয়া মই কৈছো হে যাত্ৰা হোৱা নাই খাই চাম নেকি আমি এটা খাই চাব পাৰে না টেষ্ট খাই চাবতো পাৰে আগত যাত্ৰা কৰিব লাগে নাই মানে খাবলৈ ভাল হলেহে আমিতো কিনিব পাৰিম না নাই এনেকা তো মোৰ নহব ইয়াত আৰু যদি টেস্টিং যদি কৰিবলৈ নাপায় কেনেকৈ আমি খাব পাৰিম 10 টকা দিয়ক আচ্ছা টেস্টিং কৰিবলৈ মই দিম বাৰু তেতিয়ালে 10 টকা আছে নাই তোৰ ওচৰত 10 টকা তো অনলাইন হে হ'ব অনলাইন হ'ব না আপোনাৰ হ'ব মোৰ অনলাইন হ'ব অনলাইন ঠিক আছে মই বাইদেউ কথা এটা সুধিম এইটো ইয়াত আছে দে গলটো খাব লাগে না এইটোই খাব টেস্টিংটো মানে এইটো হ'ব মানে একেটাই হয় না এইটো একদম এইটো ইয়াৰ পৰা সিঙা নাই আচ্ছা आङो दायो फैनायाव मोनफैबाय थिनालियावहाय ना आं एसे रायलायनोसै दा नैबे दखानि जारना बे जाहैबाय बिसोरो शर्मा आन्दासाव बिसोरो नायना लादो इसोर शर्मा ना सेत्री इसोर जाहैबाय इसोर शर्मा नुवाखै ना আপোনালোক শৰ্মাটো না শৰ্মা হয় শৰ্মা আচ্ছা আপুনি ইয়াত মানে কি বুলি কয় দোকান দিয়া কিমান মান বছৰ হ'ল দোকান দিয়া 14-15 বছৰ আচ্ছা আচ্ছা সেলিং বাতি কেনেকুৱা আপোনাৰ দেখিছাই দেখোন আৰু দিনভৰ 2-3 ঘণ্টা হুম দোকানত টুকুনি যায় মাজে আমায় কেতিয়াবা বিক্ৰী হ'ব আচ্ছা এতিয়া মানে আপোনাৰ এইটো জগাটো কি বুলি কয় এইটো তৰাজান তিনিআলি নেপালী চুক তৰাজান তিনিআলি নেপালী চুক আচ্ছা আপোনালোকৰ ইয়াত মানে কি বুলি কয় নেপালী বুলি কোৱা কাৰণে মই সুধিছো দি আপোনাক নেপালী কিমান মান ঘৰ আছে আপোনালোকৰ ইয়াত এইটো গাঁৱত হা 55 ঘৰ আচ্ছা একটা গাঁৱতে 55 ঘৰ এইটো তৰাজান আপোনালোকৰ ইয়াত কি জাতৰ মানুহ আছে আমাৰ মাজতে কোনো নাই নেপালী হলেতো আপোনালোকৰ কিবা লেম্বু ৰাই এনেকুৱাটো থাকে নহয় মগৰ আৰু কিবা চেত্ৰী বা শৰ্মা হেতি কি কোনটো বেছি ডাঙৰ আপোনালোকৰ জাতৰ আজিকালি নহয় যেনিবা আগত যেটো নাকি বামনটো মানে কি জাতি হয় বামন আপোনালোকটো বামুণ হয় চাগে আমি শৰ্মাটো বামুণ হয় বামুণ নহয় শৰ্মাই বামুণটো উপাধ্য যোনে এইটো কৰ্মকাণ্ড কৰে আচ্ছা এইবিলাক বামুণ আমিতো কৰ্মকাণ্ড কৰিব এতিয়া আপোনালোকে কি থাৰ্ডত পৰে না লাষ্টত পৰে সেকেন্ড আৰু থাৰ্ডটো কোন হয় চেত্ৰী আৰু এই লিম্বু ৰাইবিলাকে কি ক'ত পৰে এইবিলাক সব স্টেপ আছে মই ক'ব নোৱাৰো দেই মান দিগলিয়াকে আৰে ক'বটো জানিব লাগিব না আপুনি কিলে নাজানে না কাকবা ভয় খাইছে নেকি এটা যে আপোনালোকৰ কি চেত্ৰীয়ে কিবা লিম্বু বা ৰাই এনেকুৱা বুৱাৰী আনিব পাৰে না নোৱাৰে নহয় আগত মই শুনিছিলো তেনেকুৱা মানে আপোনালোকৰ জাতত নেমত নোৱাৰে কেলে নোৱাৰে ক'ব নোৱাৰো নহয় আগৰ যুগৰ মানুহ ধেৰ হিংসা আছিল ন এতিয়া মানে হিংসা নাই এতিয়া আপোনাৰ মতে মানে আগৰ দিনটো ভাল আছিল না এতিয়া দিনটো ভাল কেনেকুৱা ভাল হ'ল এতিয়া দিনটো সবে মিলি জুলি থাকে আগতে এনেকুৱা নাথাকিছিলে আগতে এনেকা থাকা নাই এনেকা নাছিলে ইছু আহি নাখায় ইয়াৰ ঘৰত ভি পানী নাখায় আচ্ছা যদি কোনোবাই আহি পেলাই বহে তাৰ পিৰা ধুই পেলাই ৰাখে এইবিলাক ভাল হয় আগত এনেকুৱা আছিলে মানে এতিয়াতো নহয় সমানকে থাকে সমানকে খায় সমানকে পঢ়ে আগৰ যুগত ভাল নহয় বুলি নকওঁ আগৰ যুগত ভাল আছিলে কিন্তু কিছুমান ক্ষেত্ৰত ভাল নহয় আচ্ছা আচ্ছা আগৰ যুগত এতিয়া মানে কিছুমান ক্ষেত্ৰতো বিয়া ভাল সমানে আপোনালোকে ইয়াত আহা মানে কিমান মান বছৰ হ'ল ইয়াত মানে বসবাস কৰা বিয়া পাতি আহিছো আৰু শ্বশুৰ বুঢ়াবিলাক আগতে ইয়াতে আছে এটা আপুনি মানে বিয়া পাতা কিমান বছৰ মোৰ বিয়া পাতা তোমাৰ হ'ল 42 বছৰ 42 বছৰ এটা আপুনি কি ভাষা জানে এতিয়া ইয়াতো সব মিক্সাৰ আছে না মানুহবিলাকে অলপ জানো আৰু এইটো নাজানো অসমত থাকিলে অসমীয়াটো জানিব লাগিব না বাবা এইটো কম্পালসৰি এইটো আৰু নাই মিচিং নাজানে মিচিংটোতো আছে সদায় আপোনাৰ দোকানৰ কাষ্টমাৰ আহে আৰু বড়ো মানুহ কাষ্টমাৰ আহে
একো বুজি নাপাওঁ বুজি পাওঁ বৰ অহা এটামান ইনকাম যাব এই বুলি কোৱা আচ্ছা তাৰপিছত আপোনাৰ এতিয়া আচ্ছা যাবলৈ বঢ়িয়া আপোনালোক কথা পাতি ভাল লাগিল এইফালে বাইদেউ এটা আছে বাইদেউ এটাৰ লগত কথা এটা পাতিম মই বাইদেউ এজন লগত কি হলো কি হলো কি নাপাতিও কি নাপাতি কি হৈছে